Hello everyone, my name is Digonto Gogoi. I am a video creator by profession. My main role is video editing. I also own a small video and film production company based in Guwahati, Assam. So today's main topic is about food. Actually, বহুত দিনৰ পৰাই ভাবি আছিলোঁ কুকিং ভিডিঅ' কিছুমান বনাই পেলাই ইউটিউব চেনেল এটা ক্ৰিয়েট কৰি ভিডিঅ' আপলোড কৰাৰ কথা কিন্তু সম্পূৰ্ণভাৱে ৰেডি হোৱা নাছিলোঁ আৰু যদিও 2-4টা ভিডিঅ' মই আগতে শ্বুট কৰি ৰাখিছিলোঁ কিন্তু এডিট কৰি পেলাই ৰেডি কৰি থোৱা নাছিলোঁ আৰু ভাবিলোঁ বৰ্তমান COVID-19ক লৈ গোটেই বিশ্বত যিটো পৰিস্থিতি চ' এতিয়াই যদি নকৰোঁ তেনেহ'লে কেতিয়া নকৰিম কুকিঙৰ ইণ্টাৰেষ্ট বহু আগৰ পৰাই গ্ৰ' হৈছিল বুলি ক'ব লাগিব যিহেতু ঘৰৰ বাহিৰত থাকি 2005ৰ পৰা ঘৰৰ বাহিৰত থাকি পঢ়া শুনা কৰি পিছলৈ চাকৰিও কৰিছিলোঁ এনিৱেজ এতিয়া বেছি কথা কৈ পেলাই ভিডিঅ'টো দীঘল নকৰোঁ আজি মই এটা এগ কাৰী ভিডিঅ' এটা কেনেকৈ প্ৰিপেয়াৰ কৰিছোঁ আপোনালোকক দেখাম এণ্ড দিছ ইজ দ্য ভেৰি ফাৰ্ষ্ট ভিডিঅ' ইন দিছ চেনেল যদি ভিডিঅ'টো আপোনালোকে ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো যিহেতু বহুত এটা নতুন চেনেল হয় আৰু আপোনালোকে জনাব কেনেকুৱা পালে ভিডিঅ'টো চাই পেলাই ভৱিষ্যতলৈ ভাবোঁ আৰু কিছুমান ভিডিঅ' বনাই পেলাই আপলোড কৰিম বুলি চ' লেটছ ষ্টাৰ্ট প্ৰথমতে আপোনাৰ ধনিয়া গুটি মই অলপ ব্যৱহাৰ কৰিছোঁ কেইটামান জালুক এনেকুৱা ধৰণে আগতীয়াকৈ অলপ ফ্ৰাই কৰিলে আপোনাৰ এইটো বস্তু ক্ৰাছ কৰিবলৈ কাৰণে সুবিধা হয় আৰু অলপ গোটা জিৰা ইয়াক অলপ সময় ফ্ৰাই কৰি পেলাই গুড়া কৰি লওঁ বেছি সময় ফ্ৰাই কৰিব নালাগে নহ'লে জ্বলি যোৱাৰ সম্ভাৱনা থাকে আজি এগ কাৰীটো বনাবলৈ কাৰণে মই 3টা কণী বইল কৰি লৈছোঁ 2টা আলু আধা বইল কৰি লৈছোঁ বিলাহী অলপ কাটি লৈছোঁ লগতে অলপ গাজৰ আছে পিঁয়াজ কেঁচা মটৰ লৈছোঁ আৰু আদা নহৰু আছে যিটো আমি সাধাৰণতে ব্যৱহাৰ কৰোঁৱেই লগতে গোটা ধনিয়া গোটা জিৰা আৰু কেইটামান জালুক মিক্স কৰি এটা পাউডাৰ কৰি লৈছোঁ দেন 2টা কেঁচা জলকীয়া আৰু প্ৰায়লি মই ইয়াৰ লগত ভিডিঅ'ত বৰ্তমান নাই কিন্তু মই ইয়াৰ লগত ব্যৱহাৰ কৰিম অলপ জিৰা পাউডাৰ আৰু ধনিয়া অলপ যিটো পেকেটত পোৱা যায় অ'কে ষ্টাৰ্ট কৰোঁ কণীটো সাধাৰণতে ফ্ৰাই কৰাৰ আগতে মই ইয়াক অলপ এনেকুৱাকৈ ছাইডৰ পৰা কাটি দিওঁ যিহেতু ইয়াত মছলাবিলাক ভালদৰে সোমাই যায় প্ৰথমতে ইয়াত মই তেলটো দিওঁ তেলটো গৰম হ'লে মই ইয়াত প্ৰথমতে বইল কৰি থোৱা কণীকেইটা ফ্ৰাই কৰি লওঁ তেলৰ পৰা অলপ ধোঁৱা ওলাইছে ডেট মিনছ আমাৰ তেলটো গৰম হৈছে চ' মই ইয়াত অলপ নিমখ এড কৰোঁ অলপ পিছত মই আকৌ এড কৰিম কিন্তু এতিয়া বৰ্তমান জাষ্ট এই কণীটো ফ্ৰাই কৰিবৰ কাৰণে ইমানখিনি নিমখ আৰু অলপ হালধি নামমাত্ৰ হালধি এতিয়া অলপ ব্ৰাউন হৈ পৰিছে কণীকেইটা চ' এতিয়া ওলাই ৰাখোঁ ইয়াক এইটো ইমানখিনি হৈ যাব অ'কে তো এতিয়া আমি প্ৰথমতে পিঁয়াজখিনি এড কৰি দিওঁ যিহেতু মই আলুটো বইল কৰিয়ে ৰাখিছোঁ চ' ইয়াক সিজিবলৈ কাৰণে বেছি সময় নালাগিব চ' সেইকাৰণে মই ইয়াৰ লগত এতিয়া কাটি থোৱা গাজৰবিলাক এড কৰি দিওঁ এতিয়া আমি এড কৰিম নিমখ দেন হালধি এণ্ড যিহেতু মই আগতে কৈছিলোঁ মই অলপ এই পেকেটৰ ধনিয়াটো অলপ ইউজ কৰিম অলপ বেছি নহয়
আৰু লগতে অলপ জিৰা পাউডাৰ। এইটো পেকেটৰ পৰা ওলাই পেলাই বটলৰ ভিতৰত ৰাখি থৈছোঁ। মই এই গোটা মছলাটো অলপ সময় পিছত এড কৰিম, যিহেতু মই বিচাৰোঁ এই গোটা ধনিয়া আৰু গোটা জিৰাৰ ফ্লেভাৰটো যাতে অলপ পিছলৈকে থাকি যায়। আচ্ছা, মোৰ ৱাইফেও হেল্প কৰিছে। ৰিন্দা, কাম হিয়াৰ। আদা নহৰুটো পেষ্ট কৰিবলৈ পাহৰিলোঁ, চ' শ্বি উইল হেল্প মি উইথ দিছ প্লিজ। অ'কে, এতিয়া 2 মিনিটমান হ'ল। এতিয়া মই ইয়াত মটৰখিনি আমাৰ এড কৰি দিওঁ। আলুবিলাক দেখিছে নহয়, বহুত টেণ্ডাৰ হৈ গৈছে, অলমষ্ট সিজিছেই আৰু। চ' বেছি সময় কুক নকৰোঁ, আৰু মটৰবিলাক যাতে অলপ আধা কেঁচা হৈ থাকে, সেইকাৰণে অলপ দেৰিকৈ দিছোঁ। এতিয়া আমি এড কৰি দিওঁ আমাৰ বিলাহীবিলাক। সাধাৰণতে আনবিলাক ভিডিঅ'ত মই যেনেধৰণে দেখোঁ যে মানুহবিলাকে ফ্ৰাই কৰি ৰখা কণীটো অলপ কিছু সময়ৰ পিছত পানী দিয়াৰ পিছত এড কৰে, বাট মই অলপ আগতেই এনেকৈ দি পেলাই বেছি ভাল পাওঁ, যাতে ইয়াৰ মছলাবিলাক ইয়াতো অলপ সোমাই যায়। এতিয়া এড কৰিম আমাৰ গোটা মছলা। এই গোটেইখিনি ইউজ নকৰোঁ, মই অলপ ইউজ কৰিম। দেখিছে নহয়, সেইখিনিৰ পৰা মই আধাহে ইউজ কৰিছোঁ। বাই দ্য ৱে, মই কোনো প্ৰফেচনেল শ্বেফ নহয়, বাট যিহেতু ঘৰৰ বাহিৰত ইমান বছৰৰ পৰা আছোঁ, চ' বনাই নিজে খাব লগাই হয়। আৰু এতিয়া ইভেন আফটাৰ মেৰেজো মই প্ৰায় সপ্তাহত 3-4 দিন মই 3-4 দিন বুলিয়ে নহয়, মানে ৱেন এভাৰ আই ফিল লাইক মই কুকিং কৰোঁৱেই, মোৰ ৱাইফেও কৰে ন। এতিয়া এই জলকীয়াটো এড কৰি দিম, সৰু সৰুকৈ কাটি দিওঁ। দেন আমাৰ আদা নহৰু যিটো পেষ্ট কৰি ৰাখিছোঁ। বহুতে আদা নহৰুটো প্ৰথম পিঁয়াজৰ লগতে ফ্ৰাই কৰি পেলাই দিয়ে, বাট কেতিয়াবা মই অলপ পিছতো এনেকুৱাকৈ এড কৰোঁ, যিহেতু ইয়াৰ গোন্ধটো অলপ থাকে। আৰু কেতিয়াবা মই তেলৰ লগতো দিওঁ, এনেকুৱা নহয় যে পিছতে দিব লাগে বা আগত দিব লাগে। চ' কুকিং ইজ এনৱেজ অলৱেজ এবাউট এক্সপেৰিমেণ্ট। চ' হাউ এভাৰ ইউ ফিল লাইক আপুনি কোনটো সময়ত কেতিয়া ইনগ্ৰিডিয়েণ্টবিলাক তাত দিয়ে, সেইটোৰ ওপৰতে ইয়াৰ টেষ্টটো তেনেকেই হয়। আমাৰ গোটেই বস্তুবিলাক হৈ গৈছে। এতিয়া মই ইয়াত পানী এড কৰিম। একচুৱেলি মই সাধাৰণতে গৰম পানীয়ে ব্যৱহাৰ কৰোঁ, বাট এতিয়া অলপ খৰধৰকৈ ভিডিঅ'টো কৰাৰ কাৰণে ঠাণ্ডা পানীয়ে ইউজ কৰি দিওঁ। আমি এতিয়া 2জনহে মানুহ আছোঁ ঘৰত, চ' টাকৰ টুকুৰকৈ বনোৱা বস্তু আৰু। তো অলপ সময় উতলিব দিম, দেন ইট উইল বি ৰেডি। এতিয়া প্ৰায় 3 মিনিটমান হ'ল, চ' মাজে মাজে আপুনি চেক কৰি থকাটো উচিত হয়, যেনে ইয়াৰ কাৰীটো একেবাৰে শুকাই যায়। অলমষ্ট ৰেডি হৈয়ে গ'ল আমাৰ কাৰীটো। অ'কে, বৰ্তমান সময়ত ক'ভিড-19ৰ ডিজিজটোৰ কাৰণে এতিয়া খুবেই বেয়া পৰিস্থিতি আমাৰ অকল অসম বুলিয়ে নহয়, অল অভাৰ ৱৰ্ল্ডত। চ' মানুহে যেন প্ৰত্যেক মানুহে নিজৰ ধ্যান ৰাখে, ঘৰত ৰাখি পেলাই কোৱাৰেণ্টাইন কৰি ৰাখে আৰু ছেফটি বজাই ৰাখে, পৰিষ্কাৰ পৰিচ্ছন্নকৈ থাকে। চ' কথাটো এনেকুৱা যে সাধাৰণতে আমি ইয়াৰ লগত আকৌ গাৰ্নিছ কৰিবলৈ কাৰণে বা ধনিয়াটো আমি যিকোনো চব্জিত অসমীয়া মানে আমি এড কৰি পেলাই ভাল পাওঁ। আনফৰ্চুনেটলি এতিয়া অসমৰ লকডাউন পৰিস্থিতিৰ বাবে ধনিয়াটো নাই, চ' আমি এনেকৈ পৰিৱেশন কৰিব লাগিব। চ' এনিৱেইজ, মই প্লেটিং কৰোঁ এতিয়া, তাৰপিছত মই আপোনালোকক দেখাম কেনেকুৱা হৈছে।